Morning and welcome to Meghalaya আৰু এটা নতুন ভিডিঅ' আৰু মোৰ মন যায় স্বাগতম জনাইছোঁ আৰু নতুন ভিডিঅ' আৰু মই এতিয়া মানে আছোঁ এইটো চিমেণ্ট ফেক্টৰী আৰু পিছফালে এইবিলাক কিবা কৰে মই এইবিলাক নাজানো কিন্তু এইবিলাক লৈ যায় আছে ডাম্পাৰে এনেকৈ ওপৰলৈ মই দেখাই আছোঁ এয়া ডাম্পাৰে ওপৰত লৈ যাই আছে মানে এয়া এইফালে ক'ত বা নিয়ে এইটো গম নাপাওঁ আৰু এইফালে এইটো ফেক্টৰীটো এইটো হ'ল কিবা গেটেৰ আছে এইটো মেইন ফেক্টৰী ইয়াত কাম চলি আছে মানে তামাম মাত আৰু মানে কিবা এটা আৰু মেইন বস্তু হ'ল বোকা একদম মানে পেটৰ পৰা হৈ গৈছে এনেকুৱা বোকা মানে গাইছ কি ক'ম আৰু তো এইটো ইয়াৰ পৰা আজি আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আমি ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাম এতিয়া আমি গৈ আছোঁ কেণ্টিন বিচাৰি চাহ খাবলৈ ৰাতিপুৱা চাহ খাব লাগিবতো এইটো চুনশিল এইটো চুনশিল জাম্পাৰ চিষ্টেম বনাই দিছে হা এইখন এইবিলাক চুনশিল ইয়াৰ পৰা চিমেণ্ট বনাব চিমেণ্ট মেঘালয় ডাম্পাৰ এইখন আমাৰ তাতে এনেকৈ দুখন হ'ব তাকো 10 টকা অকণ ফুৰি দিয়া ইমান ধুনীয়া কোম্পানীৰ পৰা আহিলোঁ এতিয়া কি কোম্পানী চাওকচোন এয়া ফুৰি চাওক চেণ্ডেল হাতত লৈ আহি আছোঁ এয়া আমি গাঁৱৰ ল'ৰা আমি বোকা পানী লাজ কৰা ল'ৰা বোকা পানী লাজ কৰা নহয় হ'লেও আৰু বোকা হ'লেও আগুৱাই যাম পানী হ'লেও আগুৱাই যাম অঁ অৱস্থা পানী বিচাৰি আহিলে পানীও নাই এই তাতকৈও বেয়া হৈছে দেখোন ৰং কোম্পানীতকৈও এয়া স্পীড লিমিট মাত্ৰ 2 কিলোমিটাৰ ঘণ্টাত এই পানী গুটি ক'ত ঢলা ভৰি কেমিকেল লগাই ল'লা এইটো এটা সুন্দৰ মন্দিৰ দেখাবলৈ অলপ ভিডিঅ' কৰি লৈ যাওঁ এইটো চবতে গৈছোঁ মন্দিৰটো ধুনীয়া লাগে কিন্তু দুটা কোম্পানীতে মন্দিৰ চাই আহিলোঁ এইটো খোৱা পানী ইয়াৰ পৰা পানী ল'ম এতিয়া এইটোৱে হ'ল চিমেণ্ট কোম্পানী সূৰ্যগল চিমেণ্ট ফেক্টৰী লিটেলতে যাবা বোকা লগলীয়া নেকি পানী দেখা পায় এইখন এখন ক্ষীৰৰ পাহাৰ চাওক কিমান ক্ষীৰ আৰু এইফালে এখন গাঁও আছে মানে এইফালে ৰাস্তাটোতে এইটো ৰাস্তাৰে এখন গাঁও আছে এইফালে গাঁওখন যাব পাৰিলে ভাল আছিল আৰু কেইটামান চুক্তি চাব পাৰিলোঁ হয় ইফালে মানে আহিছিলোঁ মই কিবা গাঁও চাও আছে নেকি কিন্তু নাই এই কয়লাৰ পাহাৰ এখন আছে আৰু এইফালে মাটি পাহাৰ এখন চাব পাৰে পিছফালে আৰু সেই গোটেই শিল গৈছিলোঁ কিবা আছে যদি দেখাওঁ কিন্তু নাই একো নাই চাব পাৰে চাওক গোটেই সেই আৰু এইফালে আমাৰ গাড়ীটো সেই খালী হৈ আছে হ'ব আৰু আধা আছে সকলোৱে খালী কৰি আছে এই গাড়ী এৰি মানে পইচা দিছিলে অৱস্থাতে খুচুৰা কৰিবলৈ ল'ৰাকেইটামানক কিন্তু ল'ৰাকেইটাই মোক পইচাটো মোক দিলে কিন্তু এতিয়া অৱস্থাত নাই সেই পাহাৰ উঠি বিচাৰি ফুৰিছোঁ চাওক অলপ ভাগৰ ক'ত বা গ'ল এতিয়া আগৰ পিনে চাই আহোঁ ফোনো নালাগে মানে নেটৱৰ্ক নাই পইচা দিছে ভাই এইয়া মই ভাবিছোঁ কিবা বেলেগ ক'ৰ ৰখি আছে এই ঠাণ্ডা আনিব গৈছে মানে এই চাওক পাহাৰ উঠোঁতে ভাগৰ লাগিলে হয় আৰু এতিয়া ফেক্টৰীৰ পৰা ওলাই আহিলোঁ আৰু চাওক চাৰিওপিনে পাহাৰ মাজেৰে এটা সৰু ৰাস্তা সেইপিনে আমি গৈ আছোঁ এতিয়া এইটো চাওক চাৰিওপিনে পাহাৰ
তো গাইজ পাহাৰৰ মাজেদি আহি আমি হাইৱে পালোঁ আৰু এতিয়া আমি আকৌ তাকে যাম য'ৰ পৰা আমি আহিছিলোঁ ছয়গাঁও বকত তাতে আকৌ লোড হ'ব এইবাৰ সেইটো কোম্পানী নহয় বেলেগ কোম্পানী তাৰে ওচৰতে তাতে গৈ আছোঁ আকৌ তো চাই থাকক ভিডিঅ'টো কি হয় আগলৈ ব'লক চাই থাকোঁ এই গুৱাহাটী চাৰিওফালে বনাই আছে ব্ৰিজ এই ব্ৰিজবিলাক হোৱাৰ পিছত আৰু গুৱাহাটীত আপোনালোকে কোনো ধৰণৰ জাম নাপায় এটা ব্ৰেকিং নিউজ এইবিলাক যেতিয়া হ'ব তাৰপিছত আপোনালোকে কোনো ধৰণৰ জামত সন্মুখীন হ'বলগীয়া নহয় কিন্তু এতিয়া হ'ব লাগিব আৰু কেইটামান বছৰ তো জাম খাই থাকক চান্স পাই ডেৰ স্মাইলো ওস্তাদৰ টকাৰে টেম্পাৰ লগাই ল'লোঁ এই টেম্পাৰ লগালোঁ ইয়াত এতিয়া টেম্পাৰ লগাই যাম ভাত চাত খাই কোম্পানীৰ ফালে যাম আকৌ ৰাতি এতিয়া 9টা চাৰে 9টামান হৈছে আমি ভাতটো খাই আহিলোঁ এই চকৰ ফালে যায় তাতে মানে এইটো য'ত টেম্পাৰ লগাইছিলোঁ তাৰে ওচৰতে ভাতটো খাইছোঁ এতিয়া কোম্পানীৰ ফালে যাই আছোঁ 1 কিলোমিটাৰমান আছে মানে বেছি হ'ব অলপ তো টোপনিও বহুত লাগিছে বেছিও কৈ থাকক মন নাই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এনে কৈ থ'ব আৰু কোনোবা যদি নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব তো আজিলৈ এইখিনি আছিল বাই